ট্ৰেইনখন পালেহি। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰোঁ আপোনালোকৰ ভালে আৰু মোৰ বৰ্তমান ভাল। আৰু আজিৰ ব্লগটো বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে, কাৰণ আজি মই গৈ আছোঁ নেপাললৈ। আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক, গোটেইখিনি জাৰ্ণি মই দেখাই আছোঁ। তো ভাল লাগিলে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আৰু নতুনকৈ চোৱাসকলে ছাবস্ক্ৰাইব কৰি ল'ব, আৰু নতুন ভিডিঅ' আপোনালোকে আগলৈ আৰু পাই থাকিব। আৰু এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰিব। আমাৰ টিকলি ৰেডি হৈ আছে আমাক থ'বলৈ কাৰণে, আৰু এই বৰ্তা একদম পূৰা ৰেডি হৈছে, নেপাল যাবই মানে। বৰমা মেকআপ কৰিয়ে আছে পূৰা ন, যাবই মানে নেপাল। পূৰা আৰু হাঁহি। আৰু এতিয়া বায়ে খানা ৰেডি কৰি আছে, আৰু এতিয়া মই খানাটো খাই লওঁ, তাৰপিছত আৰু যামগৈ, কাৰণ ট্ৰেইন আহি আছে 2টা বজাত। তুমি নোখোৱা নেকি? খাই লোৱা তুমি মোৰ লগতে। কিয়? মোৰ লগতে খাবা হা। খাব লাগিছিলে তুমি মোৰ লগতে, খাব লাগিছিলে ন। দাদাৰ চেনেলটো সকলোৱে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু এতিয়া আমি সকলোবোৰ যাবৰ কাৰণে ৰেডি হ'লোঁ, আৰু আমাক বাহঁতে চুতীয়া ষ্টেচনত থ'বলৈ যাব ওলাইছে। আৰু এতিয়া আমি সকলোকে বাই বাই দি আমি যাবলৈ ওলালোঁ। $80 ল'ব চাগে ইয়াতে। এতিয়া আমি ফাইনেলি পালোহি চতিয়া ষ্টেচনত। আৰু এতিয়া টিকেট দি আছে, টিকেটৰ কাৰণে সকলোৱে লাইন পাতি আছে, আৰু মোৰো ফাইনেলি টিকেট কটা হৈ গ'ল। এতিয়া আমি ৰঙিয়ালৈকে টিকেটটো কৰি ল'লোঁ, আৰু ৰঙিয়াৰ পৰা নিউ জলপাইগুৰিলৈকে টিকেটটো আমাৰ কৰা আছে। এতিয়া ট্ৰেইনখন পাবলৈ হৈছেহি, আৰু আমি আগলৈ আগবাঢ়ি গৈ আছোঁ, কাৰণ আগৰ ফালে মানুহ কম থাকে সেইবাবে। আৰু এতিয়া বহুত সময় অপেক্ষাৰ অন্তত ফাইনেলি ট্ৰেইনখন পালেহি। ট্ৰেইনখন পালেহি, আমি এতিয়া উঠিম আৰু। সকলোৱে কৈ আছিল আগৰ ফালে খালী থাকে ছিটবোৰ, আৰু এতিয়া আমি আগলৈ আগবাঢ়িলোঁ যদিও এতিয়া সকলো ফালে দেখিলোঁ মানুহৰ একে অৱস্থা হৈ আছে। সকলোবোৰ থিয়হি অহা দেখিছোঁ প্ৰায়খিনি। আৰু এতিয়া আমি ভিতৰলৈ সোমাই গৈ আছোঁ ট্ৰেইনৰ, আৰু ট্ৰেইনৰ ভিতৰলৈ সোমাই দেখিলোঁ আমাৰো একেই অৱস্থা হ'বলৈ গৈ আছে। আৰু ফাইনেলি আমাৰো একেই অৱস্থা হ'ল, আৰু প্ৰায়খিনি মানুহ ইয়াতে থিয়হিয়ে আছে। আৰু সকলোবোৰ আমি এনেকৈ গৈ আছোঁ, কাৰণ এনেকৈ গৈ কেতিয়াবা ভাল লাগে, কাৰণ এইখন জেনেৰেল ট্ৰেইন হয়। মুকক চেলেংটো ৰঙিয়া যোৱা এখন দুপৰীয়াৰ ট্ৰেইন হয়, আৰু সেইবাবে ইয়াতে মানুহ অলপ ভিৰ থাকে। আৰু আমিও এনেকৈ আহিলোঁ, আৰু পিছৰ ফালে কি হয় নাজানো, ছিট পাওঁ নে নাপাওঁ। আৰু এতিয়া এনেকুৱা এটা চমৎকাৰ হৈ গ'ল, বৰ্তাই পালে ছিট। অলপ আগতে কিমান মানুহৰ ভিৰ আছিলে, আৰু এতিয়া সকলো ফালে ছিটবোৰ খালী হৈ গৈছে। আৰু ফাইনেলি ময়ো ভাল ছিট এটা পালোঁ, হয়তো উইণ্ড' ছিটটো মোৰ হয়। ফাইনেলি এতিয়া মই ছিটত বহি ল'লোঁ, আৰু বহি পেলাই আকৌ এটা নতুন ষ্টেচন পালোঁহি, আৰু ইয়াতে বহুত মানুহৰ ভিৰ দেখা পালোঁ। আৰু ফাইনেলি আমি পালোঁহি বালিপাৰা। আমি এতিয়া ৰঙিয়ালৈকে গৈ আছোঁ, আৰু ৰঙিয়াৰ পিছত আমাৰ বেলেগ এখন ট্ৰেইনত টিকেট বুক কৰি থোৱা আছে, আৰু আমি তাৰপিছত যাম আমি নেপাল। আৰু গোটেই ভিডিঅ'টো আপোনালোকে চাই থাকক শেষলৈকে। এতিয়া গোটেই জাৰ্ণিটো আপোনালোকে চাই থাকক, আৰু তাৰ লগতে এটা চিনেমেটিক শ্বট চাই ল'বচোন।
লাহে লাহে আমি যিমানেই দূৰ আগবাঢ়িছোঁ সিমানে মানুহৰ পৰিমাণ কমি গৈছে। এতিয়া সকলোৱে ছিট পাইছে বহিবলৈ আৰু বহুত টাইমৰ পৰা কিবা এটা খাবলৈ মন গৈছিলে। এতিয়া বুট ভজা দেখিলোঁ, তাকে লৈ ল'লোঁ। বুট ভজা খাব? আপুনি খাব? হা? যিহেতুকে ট্ৰেইনত গ'লে কি খাওঁ কি নাখাওঁ লাগিয়ে থাকে মনটো, কাৰণ খোৱা বস্তু আহিয়ে থাকে। আৰু এতিয়া চানা দেখি ৰ'বই নোৱাৰিলোঁ, চানা বনাব দিলোঁ আৰু বৰ্তাও খাই আছে আৰু মোৰ কাৰণেও লৈছে। আপুনি নাখায়? গৰমাই বোলে চানা নাখায়, সেইকাৰণে ময়ে খাই লওঁ চানাখিনি। আৰু এতিয়া বাজিছে প্ৰায় 7টা আৰু আমি পালোহি ৰঙিয়া জংচন আৰু আমি ৰঙিয়া জংচনত ৰখি আছোঁ ট্ৰেইনৰ কাৰণে। যিহেতুকে আমাৰ ট্ৰেইনখন 11:10 মানত আহিব আৰু সেইকাৰণে আমি ইয়াতে অপেক্ষা কৰি আছোঁ। ট্ৰেইন আহিব বুলি অপেক্ষা কৰি কৰি আজি বহুত দেৰিয়ে হৈছে আৰু ময়ো ভাবিলোঁ কিবা এটা কৰিয়ে লওঁ। তো সেইটো কাৰণে বটলটোকে লদিয়াই আছিলোঁ, আমনি লাগিছে ৰখি পেলাই। তো বটলটোকে লদিয়াই আছিলোঁ মই আৰু ফাইনেলি বটলটো মই ৰখাব পাৰোঁ নহ'ল চালোঁ, কিন্তু ৰখালোঁ মই লাষ্টৰ বাৰত। ষ্টেচনত ৰখি ৰখি বহুত আমনি লাগিছে, কাৰণ ইমান টাইম অপেক্ষা কৰি থাকিব নোৱাৰি। সেইবাবে আমি এতিয়া প্ৰায় বাজিছে 10টা আৰু আমি ভাবিলোঁ ভাতটোকে খাই লওঁ, সেইকাৰণে ভাতটো খাব আহিলোঁ। কিন্তু ভাত খোৱাৰ ভিডিঅ'টো কৰা নহ'ল। বৰ্তাই তামোল খালে, তাৰপিছত আমি সকলোবিলাক আকৌ ভিতৰলৈ সোমাই আহিলোঁ, কাৰণ ট্ৰেইন আহিব টাইম হৈছে আৰু প্ৰায়। তো আমি ভিতৰলৈ সোমাই আহিলোঁ আকৌ এবাৰ, আৰু ষ্টেচনৰ বাহিৰ চাইডটো বহুত ধুনীয়া হৈ আছে দেখিবৰ কাৰণে। আৰু এতিয়া আমি লাহে লাহে ভিতৰ পালোহি আৰু ট্ৰেইন এখন অহা বুলি আমি পটককৈ ভয় খাই দৌৰি আহিলোঁ। আৰু আহি পাই আমি দেখিলোঁ এইখন ট্ৰেইন আমাৰ নহয়, আৰু সেইকাৰণে অলপ হাঁহিও উঠিলে আৰু এতিয়া অপেক্ষা কৰি আছোঁ আকৌ। আৰু এতিয়া প্ৰায় বাজিছে 11:15 আৰু আমি বৰ্তমান আছোঁ ৰঙিয়া ষ্টেচনত, কাৰণ আমাৰ ট্ৰেইনখন আজি অলপ দেৰি হৈছে, এতিয়ালৈকে পোৱাহি নাই। তো আমি ট্ৰেইনৰ অপেক্ষা ৰখি আছোঁ আৰু ট্ৰেইনখন আহিলে আমাৰ জাৰ্ণি ষ্টাৰ্ট হ'ব নেপাল। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। বহুত সময় অপেক্ষাৰ অন্তত ফাইনেলি ট্ৰেইনখন পালেহি আৰু প্ৰায় 1 ঘণ্টামানে আজি দেৰি হৈছে ট্ৰেইনখনৰ। আৰু এতিয়া বাজিছে প্ৰায় 12টা। ট্ৰেইনত বহুত মানুহ থকাৰ কাৰণে ভিডিঅ'টো কৰা নহ'ল। ফাইনেলি মোৰ ছিটটো পালোঁ, এতিয়া মই শুই লওঁ। ৰাতিপুৱা ডাইৰেক্ট নিউ জলপাইগুৰিত লগ পাম। আৰু ৰাতিপুৱা শুই উঠিয়ে দেখিলোঁ বাহিৰত বহুত কুঁৱলী পৰি আছে, অলপ অলপ ঠাণ্ডাও লাগিছে, যিহেতুকে ঠাণ্ডা কাপোৰো অনা নাছিলোঁ। আৰু এতিয়া আমি পালোহি নিউ জলপাইগুৰি জংচন। এয়া নিউ জলপাইগুৰিৰ বাহিৰৰ দৃশ্যখিনি। গুড মৰ্ণিং ফ্ৰম NGP। আমি পাই গ'লোঁ ফাইনেলি আমি এইটো ভিডিঅ' ইমানতে শেষ কৰিছোঁ, আৰু নেক্সট ভিডিঅ'টো আপুনি নিউ জলপাইগুৰিটো নেপাল আপোনালোকে গোটেই ভিডিঅ'টো ভালকৈ পাই যাব। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আজিলৈ বাই বাই।